ছবি বনাই আছোঁ, ছবি আহিব, ছবি ডক্টৰ বেজবৰুৱা আহিব, ৰাজনীতি আহিব, যোদ্ধা আহিব, যতীনৰ ছবি আহিছে, ৰাঘৱ আহিব। মোৰ ছবি দেৰি আছে, মোৰ ছবি বেজবৰুৱাত মই আছোঁ বাৰু, ৰাজনীতিটো আছোঁ, কিন্তু মোৰ নিজৰ ছবি দেৰি আছে, মই জানুৱাৰী লাষ্টত কৰিম। চ' অকণমান সময়লৈ কাম কৰোঁ, এনেও গোটেই পৃথিৱীখন শ্ল' হৈ গ'লতো, এতিয়া আকৌ ফাষ্ট হ'বলৈ অকণমান টাইম লাগে। চ' লেটছ চি, কৰি আছোঁ কিন্তু। মই পূজা চূজা মানুহ নহয় ইমান, মই ষ্টুডিঅ'তে থাকিম, কাম কৰিম, আৰু 4খনমান চিনেমা কাম কৰি আছোঁ। চ' আৰু মই পূজা চাব ওলাই যাব নোৱাৰোঁ, দিগদাৰ হয়। চ' ষ্টুডিঅ'তে থাকিম আৰু, ষ্টুডিঅ'ই মোৰ পূজা। সেইটো চৰকাৰৰ কথা, সেইটো মই ক'ব নোৱাৰোঁ, কাৰণ ইণ্টাৰভিউ লৈছে, চাকৰি দিছে, সেইটো কমপ্লিটলি অফিচিয়েল কথা এটা, তাত মই মাত মতাটো অনুচিত আচলতে।